আজিৰ ভিডিঅ'ত মই এইচএছ ছেকেণ্ড ইয়াৰৰ ইংৰাজীৰ এডভান্স ৰাইটিং স্কিলছ আৰু ইংৰাজী গ্ৰামাৰৰ কোনবোৰ টপিকৰ পৰা ফাইনেল পৰীক্ষাত কুৱেশ্যন আহিব আৰু সেই টপিকবোৰত কিমান মাৰ্কছ থাকিব ইয়াৰ বিষয়ে ডিছকাছ কৰিম। বহুতো ছাত্ৰ ছাত্ৰী আছে যে এডভান্স ৰাইটিং স্কিলছ আৰু ইংলিছ গ্ৰামাৰত কোনবোৰ টপিক আছে ইয়াৰ বিষয়ে অৱগত নহয়। সেইকাৰণে তোমালোকৰ কাৰণে ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব। ভিডিঅ'টো স্কিপ নকৰি অন্তভালকৈ চাই থাকিবা আৰু সেই টপিকবোৰৰ আনচাৰ তোমালোকে ক'ত পাবা ইয়াৰ বিষয়ে মই ডিছকাছ কৰিম। লগতে ধৰক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথমতে এডভান্স ৰাইটিং স্কিল। চ' এডভান্স ৰাইটিং স্কিলছৰ পৰা তোমালোকৰ টোটেল 35 মাৰ্কছৰ কুৱেশ্যন আহিব আৰু ইংলিছ গ্ৰামাৰৰ পৰা তোমালোকৰ আহিব 20 মাৰ্কছৰ কুৱেশ্যন আৰু বাকী 45 মাৰ্কছ তোমালোকৰ দুখন কিতাপৰ পৰা আহিব। চ' বিষ্টাছ আৰু ফ্লেমিংগ সেই দুয়োখন কিতাপৰ পৰা আহিব টোটেল তোমালোকৰ 45 আৰু গ্ৰামাৰ্ছ আৰু এডভান্স ৰাইটিং স্কিলছৰ পৰা আহিব 55। সেইকাৰণে গ্ৰামাৰ আৰু এডভান্স ৰাইটিং স্কিল তোমালোকে মিছ নকৰিবা। একেবাৰে সহজ, এই 55 একেবাৰে সহজ। তোমালোকে যদি ভালকৈ অধ্যয়ন কৰা 55ৰ ভিতৰত তোমালোকে কমেও 50 পাব পাৰিবা যদি ভালকৈ অধ্যয়ন কৰা এইখিনি। চ' প্ৰথমতে আমি ডিছকাছ কৰিম এডভান্স ৰাইটিং স্কিলছ। চ' এডভান্স ৰাইটিং স্কিলছৰ প্ৰথম কুৱেশ্যনটো হ'ব ওৱান আনচিন পেছেজ। চ' এটা আনচিন পেছেজ থাকিব আৰু তলত থাকিব কুৱেশ্যন। তোমালোকৰ মেট্ৰিকতো পাই আহিছে সেইখিনি। ইয়াত মাৰ্কছ থাকিব টোটেল 10 মাৰ্কছ থাকিব, এটা পেছেজত থাকিব। আৰু নেক্সট হ'ব তোমালোকৰ 2 নম্বৰত থাকিব ন'টিছ ৰাইটিং অৰ এডভাৰটাইজমেণ্ট ৰাইটিং অৰ পোষ্টাৰ ৰাইটিং। চ' ন'টিছ ৰাইটিং, এডভাৰটাইজমেণ্ট ৰাইটিং, পোষ্টাৰ ৰাইটিং এই তিনিটা টপিকৰ পৰা তোমালোকৰ দুটা কুৱেশ্যন আহিব। হয়, ন'টিছ ৰাইটিং আহিব পৰীক্ষাত আৰু অৰ থাকিব পোষ্টাৰ ৰাইটিং। মানে তিনিটা টপিক আছে ইয়াত, এই তিনিটাৰ পৰা তোমালোকৰ 5 মাৰ্কৰ কুৱেশ্যন আহিব। আৰু ন'টিছ ৰাইটিং অৰ পোষ্টাৰ ৰাইটিং এনেকৈ আহিব বা পোষ্টাৰ ৰাইটিং অৰ এডভাৰটাইজমেণ্ট ৰাইটিং। মানে তোমালোকে তিনিটা টপিক শিকিব লাগে। ইয়াৰ পৰা পৰীক্ষাত দুটা কুৱেশ্যন আহিব আৰু দুটাৰ পৰা তোমালোকে আনচাৰ এটা আনচাৰ লিখিব লাগে। 5 মাৰ্কছ থাকিব ইয়াত। নেক্সট তোমালোকৰ থাকিব লেটাৰ টু এডিটৰ অব্লিক জব এপ্লিকেশ্যন। মানে লেটাৰ টু এডিটৰ আৰু জব এপ্লিকেশ্যনৰ পৰা তোমালোকৰ আহিব টোটেল 10 মাৰ্কছ আহিব। ইয়াত মানে লেটাৰ টু এডিটৰৰ এটা কুৱেশ্যন থাকিব আৰু জব এপ্লিকেশ্যনৰ এটা কুৱেশ্যন থাকিব, মাজত অৰ থাকিব। তুমি লেটাৰ টু এডিটৰ আনচাৰ লিখিলে হ'ব বা জব এপ্লিকেশ্যনৰ আনচাৰ লিখিলে হ'ব। মানে দুইটাৰ পৰা যিকোনো এটা লিখিব লাগে। ইয়াত নম্বৰ থাকিব 10 মাৰ্কছ থাকিব। নেক্সট হ'ব ৰিপৰ্ট ৰাইটিং অৰ ফেকচুৱেল ডেছক্ৰিপশ্যন। মানে পৰীক্ষাত ইয়াত থাকিব মাৰ্কছ থাকিব 10 মাৰ্কছ থাকিব। তুমি ৰিপৰ্ট ৰাইটিং নহ'লে ফেকচুৱেল ডেছক্ৰিপশ্যন লিখিব লাগে। মানে দুটা কুৱেশ্যন থাকিব, দুটাৰ পৰা তুমি এটা লিখিব লাগে। ইয়াত মাৰ্কছ থাকিব 10 মাৰ্কছ। চ' এইখিনি আছিল তোমাৰ এডভান্স ৰাইটিং স্কিলছ। টোটেল হ'ব 35 মাৰ্কছ। মানে ওৱান আনচিন পেছেজ, ন'টিছ এডভাৰটাইজমেণ্ট অৰ পোষ্টাৰ ৰাইটিং ইয়াত থাকিব 5 মাৰ্কছ, লেটাৰ টু এডিটৰ অৰ জব এপ্লিকেশ্যন ইয়াত থাকিব 10 মাৰ্কছ, ৰিপৰ্ট ৰাইটিং অৰ ফেকচুৱেল ডেছক্ৰিপশ্যন ইয়াত থাকিব তোমাৰ 10 মাৰ্কছ থাকিব। নেক্সট হ'ব গ্ৰামাৰ। গ্ৰামাৰত থাকিব প্ৰথমত থাকিব নেৰেশ্যন থাকিব। নেৰেশ্যনত থাকিব 4 মাৰ্কছ। ইয়াৰ পিছত থাকিব কাৰেক্টেন্স থাকিব 5 মাৰ্কছ, ভইচ চেঞ্জত থাকিব 3 মাৰ্কছ, প্ৰিপজিশ্যন থাকিব 4 মাৰ্কছ। নেক্সট থাকিব ডিগ্ৰী থাকিব, চিম্পল, কমপ্লেক্স, কম্পাউণ্ড চেণ্টেন্স থাকিব বা নেগেটিভ চেণ্টেন্স, ইণ্ট্ৰগেটিভ চেণ্টেন্স, এফাৰ্মেটিভ চেণ্টেন্স ইয়াত থাকিব 4 মাৰ্কছ। চ' এইখিনি আছিল গ্ৰামাৰ। গ্ৰামাৰৰ পৰা টোটেল আহিব 20 মাৰ্কছ আৰু এডভান্স ৰাইটিং স্কিলছৰ পৰা আহিব 35 মাৰ্কছ। টোটেল হ'ব 55 মাৰ্কছ। চ' আশা কৰোঁ নিজে তোমালোকে বুজি পাইছা এইখিনি। আৰু ইতিমধ্যে মই আৰু এটা ভিডিঅ' আপলোড কৰিছোঁ য'ত মই 100 মাৰ্কছৰ তোমালোকৰ চিলেবাছৰ বিষয়ে ডিছকাছ কৰিছোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি আছে। মানে চাপ্টাৰবোৰৰ মানে কিতাপ দুখন আছে তোমালোকৰ ফ্লেমিংগ আৰু বিষ্টাছ। এই দুয়োখন কিতাপৰ পৰা কোনবোৰ চাপ্টাৰ আহিব ইয়াৰ বিষয়ে মই ধুনীয়াকৈ ভিডিঅ'টোৰ আলোচনা কৰিছোঁ। যদি তোমালোকে ভিডিঅ' চোৱা নাই, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে চাব পাৰিবা। চ' আশা কৰোঁ নিশ্চয় তোমালোকে বুজি পাইছা যে তোমালোকে এডভান্স ৰাইটিং স্কিলছ আৰু গ্ৰামাৰত যোনবোৰ টপিকছ পৰীক্ষাত আহিব আৰু সেই টপিকবোৰৰ পৰা কিমান নম্বৰ আহিব। আৰু যদি তোমালোক আমাৰ টেলিগ্ৰাম পেজত জইন হোৱা নাই, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমাৰ টেলিগ্ৰাম পেজত লিংক দি আছে, তোমালোকে জইন হৈ যাবা। কাৰণ ইয়াত আমি ষ্টাডি মেটেৰিয়েলছবোৰ শ্বেয়াৰ কৰোঁ। বহুত ষ্টুডেণ্ট অলৰেডি আমাৰ পেজত আছে আৰু যিসকল জইন হোৱা নাই তোমালোকে জইন হৈ যাবা। তোমালোকৰ চিলেবাছ ৰিলেটেড যিবোৰ টপিক আছে সেই টপিকবোৰ কুৱেশ্যন আনচাৰৰ PDF আমি তাত আপলোড কৰোঁ। ইংলিছ বা বেলেগ ছাবজেক্টৰো আমি আনচাৰ তাত দিওঁ। ধন্যবাদ ভিডিঅ' চাবৰ কাৰণে।